UPPLৰ ট্ৰেক্টৰ হৈছে তেওঁলোকৰ চিম্বল, কিন্তু তেল নাই। বিজেপিৰ তেলেৰে ট্ৰেক্টৰ চলাই থাকিব খুজিছে, কেনেকৈ হ'ব এইটো? UPPLৰ ট্ৰেক্টৰ, বিজেপিৰ তেল, এনেকৈ কিমান দিন চলিব? গতিকে সেই ট্ৰেক্টৰত তেল প্ৰায় নোহোৱাই হৈছে। যদি বিজেপিয়ে তেল সোমাই নিদিয়ে, এই ট্ৰেক্টৰ এনে ঘৰতে গেৰেজতে পৰি থাকিব তেওঁলোক। বিশেষকৈ UPP দল প্ৰায় নিশ্চিহ্ন হ'ব ধৰিছে BTCত। আজি 12তম এক্সিকিউটিভ মিটিং BPFৰ যুৱ ইউনিটৰ আজি হৈছিল আৰু তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে। বিশেষকৈ আমাৰ মূল BPF দলৰ পৰামৰ্শ মতে 30 তাৰিখে ফাইনেল হ'ব। তেওঁলোকে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে গোটেই BTCতেই যুৱকসকলে ব্লাড ডোনেশ্যন কেম্পৰ কথা ভাবিছে একেদিনাই একেলগে। বিভিন্ন জনগোষ্ঠীৰ মানুহৰ বিভিন্ন ধৰ্ম আৰু জনগোষ্ঠীৰ মানুহৰ বেমাৰ আজাৰ হ'লে ব্লাড নাপায়। গতিকে আমি একেদিনাই গোটেই ব্লাডখিনিও দিব খোজা নাই, আমি লিষ্টখন দি থৈ দিব বিচাৰিছে। আৰু প্ৰথম হয়তো 10জন 20জনে প্ৰত্যেকটা জিলাতে দিব, কাৰণ তেওঁলোকৰো এটা ব্লাড বেংক খুব শক্তিশালী নহয়। আমাৰ বহুত জিলাত ব্লাড বেংক শক্তিশালী নহয়। আৰু ব্লাডটো এনেকুৱা নহয় যে এবছৰৰ আগতে লৈ থৈ দিম, এবছৰ পিছত কামত আহিব। গতিকে তেনেকুৱা এটা তেওঁলোকে প্ৰগ্ৰেম লৈছে, আজি কাৰ্যসূচী লৈছে। আৰু দ্বিতীয় কাৰ্যসূচীটো হৈছে সাংগঠনিক দিশত তেওঁলোকে তেওঁলোকৰ পূৰ্বৰ যিবিলাক জিলা সমিতি আছে, সেই জিলা সমিতিবিলাকৰ কিছুমানত 101 এক্সিকিউটিভ সমিতি কৰিবলৈ দিছে, কিছুমানৰ বাকী আছে। সেই সকলোকো এটা নিৰ্দিষ্ট সময় ধৰি দিছে তেওঁলোকে যাতে সেই কাম কাজখিনি কৰে। দ্বিতীয়তে এটা বৃহৎ প্ৰায় 25,000 যুৱকৰ দ্বাৰা গোটেই BTCতেই বাইক ৰেলী কি ষ্টাইলত কৰিব পাৰে, 25,000ৰ কথা তেওঁলোকে ভাবিছে। আৰু সেইটো আপ টু MP ইলেকশ্যন কেনেকৈ আগুৱাই লৈ যাব পাৰি এটা ষ্ট্ৰেটেজি ৰোডমেপ তেওঁলোকে তৈয়াৰ কৰিব। আৰু ৰোডমেপ তৈয়াৰ কৰাৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুতি আজি আলোচনা বিলোচনা কৰিছে। তাৰোপৰি আগন্তুক MP ইলেকশ্যনত যেহেতু যুৱকসকলে যথেষ্ট কাম কৰিবলগীয়া হয়, যুৱকসকলৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, BPFই একমাত্ৰ ৰাজনৈতিক দল যিটো যুৱই তেওঁলোকৰ বুথ কমিটিলৈকে কমিটি গঠন কৰিছে। নৰ্মেলি মেইন কমিটিৰ থাকে, তেওঁলোকে কৰিছে। আৰু সেইটোৱে আগন্তুক MP ইলেকশ্যন, MCLA ইলেকশ্যন, MLA ইলেকশ্যন, যি ইলেকশ্যনে নাহক দলৰ কাৰণে যথেষ্ট কামত আহিব বুলি ভাবোঁ। আৰু আমাৰ সভাপতি হাগ্ৰাম মহিলাৰী ডাঙৰীয়া ইতিমধ্যে যোৱাকালিও ঘোষণা কৰিছে। আৰু 30 তাৰিখে আমাৰ CWC আছে, তাতো পুনৰ আলোচনা হ'ব যে দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ দুইটা সমষ্টিতে BPF দলে নিৰ্বাচন খেলিব। খুব সজোৰে আমাৰ সভাপতি হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই যোৱা কালি বাতৰিত আমি দেখিবলৈ পাইছোঁ, তেওঁ জনাইছে। আজি খাম্পা বৰগয়াৰী ডাঙৰীয়াও ইয়াত আহিছিল, ময়ো আহিছোঁ। আমাৰ ইউথ যিটো উইং আছে, ইউথ উইংটো কেনেকৈ শক্তিশালী কৰিব পাৰি আৰু সেই পৰামৰ্শ আমি তেখেতসকলক আগবঢ়াইছোঁ। টিকেটৰ সময় আছে যথেষ্ট, এতিয়াও 6 মাহ সময় আছে। আমি বিশেষকৈ কোকৰাঝাৰ এটা স্থিতিত আছে, কিন্তু দৰং ওদালগুৰি যিটো চিট, সেই দৰং ওদালগুৰি চিটটোৰ 6টা সমষ্টি BTCত, 5টা বাহিৰৰ। গতিকে বাহিৰৰ সমষ্টিকেইটা যিহেতু BTCৰ ভিতৰত নপৰেই তেওঁলোকক, তাত কেনেকৈ সাংগঠনিক কাম কাজ কৰিম সেই কৌশল সম্পৰ্কেও মূল দলত আমাৰ আলোচনা হ'ব 30 তাৰিখে। আৰু সেই আলোচনা মৰ্মে যদি MP সমষ্টিভিত্তিক সাংগঠনিক দায়িত্ব বা সাংগঠনিক এটা গোট গঠন কৰিব দিয়ে, সেইটো কামত আহিব। আৰু যিটো কৰিলে নিৰ্বাচনত আমাৰ সুবিধা হয়, সেইটো আমি 30 তাৰিখৰ CWCত মই পৰামৰ্শ আগবঢ়াম বুলি ভাবিছোঁ। আৰু এইটো দলৰ কাৰণে প্ৰয়োজন হ'ব। আপুনি খুব শুদ্ধ কথা কৈছে। বিশেষকৈ UPP দল প্ৰায় নিশ্চিহ্ন হ'ব ধৰিছে BTCত। আৰু বিজেপিৰো বাঘা বাঘা লোকে যোৱা পৰহি যি যোগদান কৰিছে আপোনালোকে দেখিছে। UPPL দলটোৰ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। UPPLৰ ট্ৰেক্টৰ হৈছে তেওঁলোকৰ চিম্বল, কিন্তু তেল নাই। বিজেপিৰ তেলেৰে ট্ৰেক্টৰ চলাই থাকিব খুজিছে, কেনেকৈ হ'ব এইটো? UPPLৰ ট্ৰেক্টৰ, বিজেপিৰ তেল, এনেকৈ কিমান দিন চলিব? গতিকে সেই ট্ৰেক্টৰত তেল প্ৰায় নোহোৱাই হৈছে। যদি বিজেপিয়ে তেল সোমাই নিদিয়ে, এই ট্ৰেক্টৰ এনে ঘৰতে গেৰেজতে পৰি থাকিব তেওঁলোক।